বিশ্বকৰ্মা পূজা অফাৰ চলি আছে। যদি আপুনি এখন মালটানা বাহন ক্ৰয় কৰিবলৈ ভাবি আছে আৰু আপোনাৰ তাত বৰ্তমান পইচা কম, তো আপোনাৰ চিন্তা কৰিব নালাগে। মাত্ৰ 50-60 হাজাৰ টকা লৈ আহক আৰু এনেকুৱা ধুনীয়া সুন্দৰ মালটানা বাহন আজিয়েই ক্ৰয় কৰক। বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো দাদা, আপোনাৰ ইয়াত বৰ্তমান ষ্টক কেনেকুৱা আছে? ষ্টক আছে 4-500 আছে। 4-500 ষ্টক আছে। যদি কাস্টমাৰ এজনে গাড়ী ল'ব বিচাৰে, কিমান টকা লৈ আহিলে গাড়ী এখন লৈ যাব? গাড়ী 60-70 হাজাৰ টকা লৈ আহিলে গাড়ী লৈ যাব পাৰিব। মাত্ৰ 60-70 হাজাৰ টকা যদি আপোনালোকে লৈ আহে, ইয়াৰ পৰা আপোনালোকে সেকেন্ড হ্যান্ড মালটানা গাড়ী লৈ যাব পাৰিব। হয়। এইখন আছিল ইন্ট্ৰা V10। এইখন কিমান চনৰ আছিল? এইখন 2022 ৰ V10। এইখনৰ প্ৰাইচ ৰাখিছো আমি 360। মানে একদম কম দামত লগাই দিছে। একদম কম দামত দি আছো। 60 হাজাৰ টকা জমা দিলে গাড়ী লৈ যাব পাৰিব। মাত্ৰ 60 হাজাৰ টকা যদি আপোনালোকে লৈ আহে, এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। দাদাৰ ইয়াৰ পৰা ফাইনান্স কৰাই। ইন্ট্ৰা V10 এইখন এখন আছে, এইখন এখন আছে, এইখন এখন আছে। মানে চাই পছন্দ কৰি লৈ যাব পাৰিব। দামো আমি সেম প্ৰাইচ ৰাখি দিছো। সব 360 ইন্ট্ৰা V10 ৰ দাম ৰাখি দিছো। যিসকলে বিচাৰি থাকে মালটানা বাহন ইয়াত অহংক আছে। এই চাওক, লাইন চাওক, মানে হাৰি পাতি থৈ দিছে আপোনালোকৰ কাৰণে। এইখন আছে ইন্ট্ৰা V20 মানে সেইখনৰ আপগ্ৰেড। সেইখনৰ আপগ্ৰেড এইখন। ওকে, এইখনৰ দাম কিমান ৰাখিছে? এইখনৰ দাম আমি 4,40,000 ৰাখিছো। 4,40,000 আপোনালোকে দাম ৰাখিছে, মানে নেগোশিয়েবল প্ৰাইচ। যেতিয়া নেগোশিয়েবল প্ৰাইচ, ইয়াতকৈ কম হৈ যাব। গাড়ী চোৱাৰ পিছত আমি ডিসকাউন্ট কৰাই দিম। ওকে, ডিসকাউন্ট কৰাই দিব। আৰু এইখন ফাইনান্স কৰিব গলে কিমান টকা? এইখন 80,000 জমা দিলে হৈ যাব। এইখন হল B20। এতিয়া আপোনালোকক দেখুৱাম B30। এই আগত আছে সেম কালাৰৰ। এই চাওক কিমান ৰাখিছে আপোনালোকে? গোটেইবিলাক কাম চাম কৰা আমি প্ৰাইচ ৰাখিছো। এইখন 590 আপোনালোকে বৰ্তমান আস্কিং কৰি আছো। এইখন 1 লাখ টকা জমা দিলে গাড়ী ওলাই যাব। ওকে, আপোনালোকে যদি 1 লাখ টকা লৈ আহে, এইখন বাহন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। বন্ধুসকল, ইন্ট্ৰা বহুত আছে। ইন্ট্ৰা এখন দমদাৰ গাড়ী হয়, কমাৰ্চিয়েলত। আপোনালোকে ইয়াৰ পৰা সেকেন্ড হেণ্ডত কিনিব পাৰিব। আপোনালোকে যিকোনো কালাৰ, যিকোনো মডেল লাগে ইয়াত আপোনালোকে পাব। এই চাওক, এইখন হল DI 01 ৰেজিষ্ট্ৰেশ্যনৰ। এইখনৰ দাম কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইচ ৰাখিছো আপুনি 420 আপোনালোকে দাম ৰাখিছে। হয়, পুরো ফুলি অরিজিনাল পেইন্টত আছে। বডি দেখাই দিব, বডি টায়ার সব টিপ টপ কন্ডিশনত আছে। গাড়ী ফাইনান্স কৰাব বিচাৰিলে ফাইনান্স হৈ যাব। যদি ফাইনান্স কৰাব বিচাৰে, এখন 1,20,000 টকা জমা দিলে গাড়ী ওলাই যাব। চাওক না গাইছ, কিমান ধুনীয়া হৈ আছে। EX DI, বাপৰে বাপ, মজা লাগিছে কিন্তু গাইছ। এইখনৰ কালাৰ কণ্ডিশ্যন একদম সম্পূৰ্ণ অকে হৈ আছে। বলেৰো দেখুৱাই লওঁ। বলেৰো এইখন আছে গাইছ। বলেৰোৰ বহুত ডিমাণ্ড মাৰ্কেটত, মানে বলেৰো বিচাৰি থাকে, সহজতে কাষ্টমাৰে নাপায়, কিন্তু দাদাৰ ইয়াত পাব আপোনালোকে বলেৰো। তো বলেৰো ফ্ৰণ্টতো বহুত ধুনীয়া হৈ আছে। অলপ সৰু সুৰা দাগি আছে, যিবিলাক দাগি আছে গাইছ এইবিলাক সব মাৰি দিব। আৰু ওপৰত যেহেতু চালি নাই, অলপ ধূলি পৰিছে, ৱাশ্বিং কৰাৰ বলেৰো এইখনৰ নতুন হৈ যাব। টিপ টপ কন্ডিশন আছে। এইখনৰ প্ৰাইচ ৰাখিছো 580 আপোনালোকে 2019 ৰ মডেল। হয়, 2019 ৰ মডেল। 2019 ৰ মডেল। ওকে, ফাইনান্স কৰিব পাৰিব এইখন? ফাইনান্স কৰিব পাৰিব। এখন 1.5 লাখ টকা জমা দিলে গাড়ী ওলাই যাব। অনলি 1.5 লাখ টকা যদি আপোনালোকে লৈ আহে, তেনেহ'লে এইখন ফাইনান্স কৰি আপোনালোকে লৈ যাব পাৰিব। এইখন দাদা কিমান চনৰ আছিল? এইখন 2021 ৰ মডেল। পেট্ৰল হয়, পেট্ৰল গাড়ী হয় এইখন। টাটা AC গোল্ড পেট্ৰল। এইখনৰ প্ৰাইচ ৰাখিছো আমি 3,30,000 টকা আপোনালোকে আস্কিং কৰি আছে। আস্কিং ৰাখিছো। এইখন আপোনাৰ 80,000 টকা জমা দিলে ওলাই যাব। অনলি 80,000 টকা লৈ হওক আৰু এইখন আপোনালোকে লৈ যাওক। চাওক ইয়াৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। আপোনালোকে 80,000 টকা লৈ আহিলে এইখন লৈ যাব পাৰিব। নেক্সট আৰু বিভিন্ন ধৰণৰ গাড়ী। এইখন য়োদ্ধা 4x4 ডাবল কেবিন। ডাবল কেবিন 4x4 ডাবল কেবিন 4x4। এখনৰ প্ৰাইচ ৰাখিছো আমি 6,20,000 আপোনালোকে আস্কিং কৰি আছে। হয়, যেতিয়া কাষ্টমাৰে ক্ৰয় কৰিব আহিব, ইয়াৰ পৰা ডিসকাউন্ট হৈ যাব আৰামসে হৈ যাব। আৰু ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব। যদি ফাইনান্স কৰিব বিচাৰে কিমান টকা লৈ আহিলে? 1.5 লাখ টকা জমা দিলে গাড়ী ওলাই যাব। তো বন্ধুসকল, আৰু বিভিন্ন ধৰণৰ গাড়ী আছে। আপোনালোক আমি গাড়ী দেখুৱাম। এতিয়া কোনখন দেখুৱাব আমাক? গাড়ীটো এইটো ভিডিঅ'টো ইমান গাড়ী দেখুওৱা সম্ভৱ নহয়। তাৰপিছত আমি সৰু সৰু AC গোল্ড দেখাইছো। গাড়ীটো দেখিছে এভেইলেবল। ইন্ট্ৰা, য়োদ্ধা, বলেৰো, AC গোল্ড গোটেই এভেইলেবল ষ্টক আছে। চাৰিওফালে গাড়ী আৰু গাড়ী চাওক। পিছফালে চাওক কিমান গাড়ী আছে। সকলো ধৰণৰ গাড়ী আছে ইয়াত। গাড়ীৰ অভাৱ নাই। আপোনালোকে আহক আৰু আপোনালোকৰ মন পচন্দৰ গাড়ী ইয়াৰ পৰা ক্ৰয় কৰক। 2023 মডেল। এইখনৰ প্ৰাইচ আছে আপোনাৰ 6 লাখ। 6 লাখ টকা আপোনালোকে আস্কিং কৰিছে। ফাইনান্স কৰিব হ'লে 1.5 লাখ টকা বা 2 লাখ টকা, 1 লাখ টকা জমা দিলে ওলাই যাব। 1 লাখ টকা জমা দিলে লৈ যাব পাৰিব। ওকে গাইছ, আপোনালোকে অলপ টকা ডাউন পেমেণ্টত লৈ যাব পাৰিব এইখন। মাত্ৰ 1 লাখ টকা লৈ হওক, আপোনালোকে এইখন বাহন লৈ যাওক। কিন্তু অকল ইমান সময় আমি আছিলোঁ পাৰ্কিঙত। এতিয়া আমি শ্ব'ৰুমত ভিজিট কৰিম। মানে শ্ব'ৰুমখনৰ নাম হ'ল হাইৱে অটো। এই চাওক, শ্ব'ৰুমতো অসংখ্য গাড়ী আছে। বিভিন্ন ধৰণৰ চাৰিচকীয়া মালটানা বাহন আপোনালোকে পাব। পেচেঞ্জাৰ কওক নাইবা আপোনালোকে মালটানা কওক, চব আছে গাইছে। এই চাওক মানে শাৰী ভাৰী থৈ দিছে। এটা কোনখন দেখুৱাব এতিয়া? এইখন দেখাই আছো 2023 2023 AC গোল্ড পেট্ৰল। 2023 23। ওকে,
এইখনৰ প্ৰাইচ ৰাখিছোঁ 350 3,50,000 টাকা 2023 মডেল 23 মডেল এইখন 90,000 টকা জমা দিলে ওলাই যাব 90,000 টাকা যদি কাস্টমাৰ লৈ যাব পাৰিব অনলি 90,000 টাকা লৈ আৰু এইখন লৈ যাওক এইখন 2021 মডেল হোৱাইট কালাৰ এইখনৰ প্ৰাইচ 3,10,000 3,10,000 টাকা আপোনালোকে আস্কিং কৰিছে হয় এইখনৰ সেম ডাউন পেমেন্ট এইখন 80,000 টকা দিলে জমা দিলে ওলাই যাব ওকে অনলি 80,000 টাকা লৈ আৰু এইখন লৈ যাওক নেক্সট আৰু আছে গাইছ নেক্সট আছে পেসেঞ্জাৰ আছে পেসেঞ্জাৰ গাড়ী ফাইনান্স ল'ব পেসেঞ্জাৰ গাড়ী ল'বলৈ কেছ পইচাত ল'ব লাগিব ওকে ফাইনান্স নহব তাৰমানে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 250 এইখনৰ ৰাখিছোঁ 260 আৰু আছে গাইছ এই চাওক এসি গোল্ড এইখনৰ এতিয়ালৈকে বডি বনোৱা নাই আপোনালোকে ল'ব পাৰিব এইখন অল কন্টেইনাৰ বডি এইখন কন্টেইনাৰ বডি এইখন 2016 হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ মানে 1,80,000 মানে 1,80,000 মাত্ৰ চাওক গাইছ 1,80,000 টকাত আপোনালোকে এসি গোল্ড লৈ যাব পাৰি আছে চাওক কিমান ধুনীয়া বডি হৈ আছে ইয়াৰ কিমান ধুনীয়া কণ্ডিশ্যনত হৈ আছে কাগজপাতি চব আপ টু ডেট কৰা 1,80,000 টকা কিন্তু গাইছ আস্কিং কৰিছে চাওক ইমান কম দামত আপুনি আৰু কত নাপায় যদি আপুনি বিচাৰি আছে দাদাৰ লগত কন্টেক্ট কৰক আৰু লৈ যাওক নেক্সট আৰু কোনোবা স্কুল ভ্যানৰ কাৰণে বিচাৰি আছে মেজিক এক্সপ্ৰেছ স্কুল ভ্যান BS4 মডেল 2020 মডেল BS4 মেজিক এক্সপ্ৰেছ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,40,000 3,40,000 স্কুল ভ্যানৰ কাৰণে যদি কোনোবা বিচাৰি আছে তেনেহ'লে আপোনালোকে আহক আৰু এইখন বাহন লৈ যাওক চাওক কণ্ডিশ্যন চাওক একদম নতুন হৈ আছে কিন্তু গাইজ ইয়াৰ আৰু এটা কথা আছে কথাটো হ'ল আপোনালোকে ফাইনেন্স কৰিব নোৱাৰে পেচেঞ্জাৰ গাড়ী আপোনালোকে ডাইৰেক্ট কেছ পইচাত ল'ব লাগিব তো বন্ধুসকল আপোনালোকক মই বিভিন্ন ধৰণৰ মালটানা বাহন দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্ন ধৰণৰ মালটানা বাহন আছে কিন্তু সব বাহন যদি দেখুৱাব যাওঁ ভিডিঅ'টো বহুত লম্বা হ'ব আৰু আপোনালোকো বৰিং হ'ব সেইকাৰণে মই নেদেখুৱালোঁ গাইছ এইখন এখন আছে আপোনাৰ চাওক যিটো আৰু এখন আছে মানে এইটো নাম্বাৰত যদি আপোনালোকে যোগাযোগ কৰে এইবিলাক একদম কম দামত ক্ৰয় কৰিব পাৰিব কিন্তু আপোনাৰ সৰু মালটানা যিবিলাক আছে সেইবিলাক যদি আপুনি ক্ৰয় কৰিবলৈ বিচাৰি আছে ডিলাৰৰ লোকেশ্যনটো হ'ল বৰাগাঁও এক্সেল কিয়াৰ যিটো হস্পিটাল আছে হস্পিটাল পোৱাৰ আগতে আপুনি যদি জালুকবাৰীৰ পৰা সোমায় মানে সোমনাথ মন্দিৰ আছে মন্দিৰৰ ওচৰতে আছে হাইৱে অটো আপোনালোকে আহক আৰু এনেকুৱা ধুনীয়া সুন্দৰ মালটানা বাহন আজিয়েই ক্ৰয় কৰক বাই বাই